কি খাই আছে এইবিলাক সালা কেঁচুৱা খাইছো ও চাও 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 কুনি কুনি এ বাদ দিয়া আৰু এই বদিৰ আছে এ ও ব্ৰেকআপ হৈ গৈছে ব্ৰেকআপ হৈছে ইমান দুখ মোৰ যা পাৰ্টি দি মেটা কৈ বিৰি টানবি যা সালা পাগল হৈ গৈছো কেটিএম লৈ তাৰ ঘৰৰ সন্মুখত যাম কেলা মাক্স হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ডেইলি ব্লগ ইউটিউব চেনেলত আপোনালোকক সকলোকে আকবাৰ স্বাগতম জনাইছোঁ মই তো গাইজ আজিৰ মানে এইটো ব্লগ মানে অলপ বেলেগতকৈ বেলেগ হ'ব কাৰণ গাইজ আজিৰ ব্লগটো বহুত মানে ইণ্টাৰেষ্টিং হ'ব কাৰণ গাইজ তো এতিয়া মানে হৈ আছে আবেলি আৰু মই আছোঁ মানে বদিৰ ঘৰত চাওক এইফালে আছে বদি এইফালে আছে মোৰ ফ্ৰেণ্ড মানে মুস্তাক আৰু এইফালে মানে চাওক খাই আছে মেগী তো খাই লওক তো গাইজ তো মানে এতিয়া আমি যাম মানে ৰিলছ বনাবলৈ মানে ৰিলছ বনাম আৰু মানে এনেই ফটো শ্বুট কৰিম মানে এটা বম প্লেছত যাম এতিয়া যোৱাৰ পাছত তাত ধামাকা ফটো শ্বুট হ'ব আৰু ৰিলছ বনোৱা হ'ব মানে ইনষ্টাগ্ৰামৰ ৰিলছ তো ভিডিঅ'টো মানে আগত বহুত মানে ইণ্টাৰেষ্টিং হ'ব এই মই আহি আছোঁ অলপ ময়ো খাম আহি আছোঁ তো বলক মানে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পেজটোকো ফ'ল' কৰি দিব তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই কি খাই আছে এইবিলাক সালা কেঁচুৱা খাইছো ও কেঁচুৱা নেকি এ মই অলপ খাওঁ ৰ দি মোকো দি অলপ তো গাইজ মানে ময়ো চাওকে খাই লওঁ অলপ তো মজা চাওকে মানে মই আহি পালোঁ মানে ফাইনেলি মানে আমাৰ ফটো শ্বুট কৰা মানে স্পট আৰু মানে ৰিলছ বনোৱা স্পট চাওকে মোৰ ফ্ৰেণ্ডসকল আছে এইফালে আৰু এইফালে চাওক মই মানে এতিয়া মানে আহি পালোঁ ইয়াতে চাওক এইটোৱে মানে স্পট আমাৰ ফটো উঠোৱা আৰু মানে ইনষ্টাগ্ৰামৰ মানে ৰিলছ বনোৱা তো চাওকে মানে ভিউ চাওক গাইজ আগত চাওক এয়া তো এয়া চাওক চলি আছে মানে ফটো শ্বুট আৰু অলপ সময় পিছত মানে ইনষ্টাৰ ৰিলছ হ'ব চাওক এয়া চাওক এক কাজি এই চাই ফেলে চা কিবা ক'ব লাগিব নেকি নহয় ক'ব তেনেহ'লে কি কবি তেনেহ'লে আৰু কিবা হ'ব গাইজ চাওক এইটো হৈছে নাও তো বলক মানে মই এতিয়া মানে নাৱত মানে উঠি গ'লোঁ চাওক গাইজ এতিয়া মানে ডাইৰেক্ট মানে ওপৰৰ পৰা চাওক এয়া গাইজ মই এতিয়া নাৱৰ মানে ওপৰৰ পৰা চাওক এয়া ভিউ চাওক এইফালে আৰু এইফালে চাওক মানে ফটো শ্বুট মানে চলি আছে আৰু এতিয়া মানে ৰিলছ বনোৱা হ'ব মানে ইনষ্টাৰ তো এয়াই জীৱন মানে এয়াই জিন্দগী চাওক बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है अब है जो है এটা মানে কথা চাও ফটো কেনেকুৱা হয় এই ভালেই হৈছে দেখোন ফটো মাৰা এনে মানে শিকিছানে শিকিছোঁ মানে ক'ৰবাত বহুত মানে আগতে চলাইছোঁ এইবিলাক মই চাইছোঁ ফাৰ্ষ্ট টাইমত আছিল পিছত মই ইউটিউবত চাৰ্চ কৰিলোঁ তাৰপিছত টেলেণ্ট আছে কিন্তু তোৰ মাজত মানে ফটো উঠোৱা দে ইয়াৰ এয়াই জীৱন এয়াই জিন্দগী জাকাৰিয়া ৱা বাবা এই কাজি এই সন্ধিয়া হ'ল বল সন্ধিয়া হ'ল কি হৈছে দাদা কি হৈছে ইয়াতে এই চাও কুনি এ বাদ দিয়া আৰু এই কুনি ক এই ক এ নাই ক নালগে নহয় ভাই ক समझ रहे हो आप समझ रहे हो भाई हंसा कथा को নহয় ভাই সঁচা কথা ক বাদ দি না ও গার্লফ্রেন্ড নেকি এই ৰ হুন বে কুনি আছে নহয় তুই আজি মানে সঁচা কথা তোৰ মানে কবাই লাগব তুই আজি মানে সঁচা কথা ক কৈছ নহয় মানে বুজি পাইছ তই পাইছো বুজি কিন্তু মানে ফিক্স ক মানে নকয় এইবিলাক অনুজমন্তা মই কৈছো গাৰ্লফ্ৰেণ্ড এতিয়াৰ সময়ত কেলা তোৰ গার্লফ্রেন্ড আছে আমাৰ নাই কি কয় এ বদি হৈ যায় দিন আৰু তোৰ আছে না মোৰ নাই সঁচা মোৰ ব্ৰেকআপ বদিৰ আছে এ ও ব্ৰেকআপ হৈ গৈছে এইটো আগতে কলেতেন কেলা কি কম চাওক ৰ আৰু এটা মানে কথা তুই মানে ইয়াতে কিয় অকলে আছা কাৰণটো কি তোমালোকে বুজি না ব্ৰেকআপ হৈছে নেকি ইমান দুখ ব্ৰেকআপ হৈছে ইমান দুখ মোৰ মনত ইমান দুখ মোৰ বুকুত ইমান দুখ मेरे साथ अन्याय हुआ है এ ৰ চাও ক'ত এই নাই এইবিলাক দেখাব নোৱাৰি মই কিয় হ'ল গে ৰ ভাই এই ৰ অডিয়েন্সে চালে বয় ভাই ব্ৰেকআপ হৈছে নেকি তোৰ আজি হৈছে কেলা তোৰ ব্ৰেকআপ হয় নেকি চাও কোন তুই চাও চা ভালকৈ চাইলে कौन है ये लोग कहां से आते हैं বাল কেলা কি কম দে আৰে আই জীৱন লৈ যাব লগা হৈছে মোৰ হ'ব আৰু লগা হৈছে পাৰ্টিটো হ'ব কেতিয়া ব্ৰেকআপৰ পাৰ্টি বে ব্ৰেকআপৰ পাৰ্টি আছে নেকি লাগব পাৰ্টি আমাৰ আমি সেইবিলাক আমি কম কেনকে ব্ৰেকআপৰ পাৰ্টি লাগে কিবা ক'ব ক
কেলা মুখ লয়ে গান বনাই আছে মই কি কম বে যা পাৰ্টি দিম এটা কৈ বিড়ি টানবি যা হে নহয় এই কি কয় এ? নহয় আমাৰ মানে স্পেচিয়েল লাগব পাৰ্টি মাংস লাগব ব্ৰইলাৰ লাগব আমাৰ ব্ৰইলাৰ লাগব কি কয় এইবিলাক হেই হেই ধেৎ, জালা ধেৎ, কি কয় এইবিলাক হেই ৰ হেই বাদ দি ভিডিঅ' বনবা হেই লৈ আহিম একদিন কেটিএম লৈ আহিম কেটিএম লৈ আহিম সালা পাগল হৈ গৈছো কেটিএম লৈ তাৰ ঘৰৰ সন্মুখত যাম কেলা মাস্ক सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ কোনে টকা দিছে তোক ক চাবি কেলা কোনে দিছে তোক টকা ক দিছে তোৰ এই ৰ বাই ৰ তই মোক মাৰবি কি হ'ল এই ৰ এই কি হৈছে এই ৰ বাই ৰ হেই কি হ'লে মোক টকা দিছে না তাই হেই ৰ বাই ৰ শান্ত হ বাই শান্ত হ শান্ত কিয় টকা দিছে কিয় ছোৱালী এটা গলে আৰু এটা আহিব মোক টকা দিছে কিয় এই ৰয় বাৰবাৰ আহি আছে কেনে কৰে মোক টকা দিছে না তাই মোক হেই ৰ দিছে মোক টকা হেই কেনে কৰে এই ৰ হেই ৰ কেনে কৰে ইহঁত হেই তো গাইজ মানে এইটো এটা সৰু এটা ব্লগ আছিল মানে এটা এনেই ফানি ব্লগ আছিল তো ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু গাইজ চাওক এয়া মানে সন্ধিয়া হ'ল আৰু মানে আন্ধাৰো হৈছে তো এতিয়া মানে যাম ঘৰত তো এনেই এটা সৰু মানে ব্লগ আছিল ব্লগটো ভাল লাগিলে প্লিজ লাইক কৰিব তো এইফালে আছে মোৰ ফ্ৰেণ্ডসকল তো ব্লগটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব তাৰপিছত শেয়াৰ কৰিব লাইকটো ভিডিঅ'টো লাইক কৰিব আৰু শেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আৰু শেয়াৰ কৰিব কমেন্ট আৰু সাবস্ক্ৰাইব এই আস্তে কবে কি কয় এইবিলাক আস্তে ক লাইক শেয়াৰ দিয়ক বাই দিয়ক বাই